নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট নিউজ। আজি আমি ভিডিঅ'টোত আলোচনা কৰিবলৈ আহিছোঁ ইণ্ডিয়া ভাৰ্চেছ সাউথ আফ্ৰিকা মেচখনৰ বিষয়ে। এই মেচখন কোন তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু এই মেচখনৰ প্লেইং 11 কি হ'ব পাৰে, তো এই ভিডিঅ'খনত আলোচনা কৰিবলৈ আহিছোঁ। তো চাই থাকক ভিডিঅ'খন। তো আপোনালোকে নিশ্চয় গম পাইছে এইখন খেলত য়ংষ্টাৰবিলাকে খেলিব। এইখন খেলৰ কেপ্টেইন হ'ব KL ৰাহুল। বহুতো নতুন প্লেয়াৰে চিট পাইছে এইখন টিমত। তো চাই লওঁ আহক এই খেলখন কোন তাৰিখৰ পৰা আৰম্ভ হ'ব। মুঠ 5খন খেল হ'ব এই দুখন টিমৰ মাজত। প্ৰথমখন খেল আৰম্ভ হ'ব 9 জুনত। এই খেলখন আৰম্ভ হ'ব সন্ধিয়া 7 বজাৰ পৰা। ছেকেণ্ডখন খেল আৰম্ভ হ'ব 12 জুনত। এইখনো টাইম 7 বজাৰ পৰাই। তৃতীয়খন খেল আৰম্ভ হ'ব 14 জুনত। টাইমিঙৰ কথা ক'বলৈ গ'লে এইটো 7 বজাৰ পৰাই। চতুৰ্থখন খেল আৰম্ভ হ'ব 17 জুনৰ পৰা। তো টাইমিং 7 বজাৰ পৰাই। এইবাৰ আহিছোঁ আমি পঞ্চমখন খেললৈ। পঞ্চমখন আৰম্ভ হ'ব 19 জুনত। টাইমিং 7 বজাত। এইবাৰ আমি চাই লওঁ আহক প্লেইং 11। য়ংষ্টাৰৰ কথা ক'বলৈ গ'লে উমৰান মালিকে এইখন টিমত চিট পাইছে। KL ৰাহুল আৰু ঈশান কিষাণে অপেনিং কৰিব। 3 নম্বৰত আহিব শ্ৰেয়াছ আয়াৰ, 4 নম্বৰত ঋষভ পান্থ, 5 নম্বৰত হাৰ্দিক পাণ্ডিয়া, 6 নম্বৰত দিনেশ কাৰ্তিক আৰু 7 নম্বৰত আহিব অক্ষৰ পেটেল, 8 নম্বৰত হৰ্ষাল পেটেল, 9 নম্বৰত ভুৱনেশ্বৰ কুমাৰ, 10 নম্বৰত উমৰান মালিক আৰু 11 নম্বৰত যুজৱেন্দ্ৰ চাহেল। উমৰান মালিকে IPLত স্পিৰিট দেখুৱাই ইণ্ডিয়া টিমত চিট পাবলৈ সক্ষম হৈছে। তো এই ভিডিঅ'টোত এইখিনিয়ে আছিল। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ক্ৰিকেট ভিডিঅ' চাই থাকিবলৈ। তো এই চেনেলটোত বহুতো ক্ৰিকেট ভিডিঅ' দিয়া আছে, আপোনালোকে চাব পাৰে।